নমস্কাৰ ভিউৱাৰসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি হৈছে ছট পূজাৰ ডে 2। সেই পিছফালে দেখিয়ে পাই আছে, মানে ঘৰৰ পৰা মোৰ ভিডিঅ' কৰাৰ সময় নহ'ল, সেইকাৰণে পাগল দিয়া পাৰত আহিয়ে এই ভিডিঅ' ষ্টাৰ্ট কৰিলোঁ। এতিয়া আপোনালোকক দেখুৱাম মানে ইয়াত কি কি নিয়ম কৰে, কি কি নিয়ম চলি আছে। তো মোৰ লগত ভিডিঅ'টো চাই থাকিব। আৰু মোৰ যিটো ছট পূজাৰ ঘৰৰ খানা পূজা, মানে যিটো মিঠা ভাতৰ পূজা ঘৰতে হৈছে, সেইটোৰ ভিডিঅ' মই ইতিমধ্যে আপলোড কৰিছোঁৱেই। এইটো হৈছে ছটমাৰ মূৰ্তি। যিহেতু এইখন পূজা মানে বেছি ডাঙৰ নহয়, মানে বহুতে নকৰে, সেইকাৰণে এই সৰু মূৰ্তি দি এইখিনি নিয়মটো কৰি থৈ দিছে। মানে আপুনি কিবা ক'ব নেকি? চৈতৰ ছট পূজা এইটো মানুহ যি নাই, বেছি মানুহ নাই যি, যাৰটো তাৰমানে কি যাৰ খৈনি থাকে সেই এইবিলাকে কৰে, হয়নে? আৰু আমাৰ এইকেইটা চিল্লাৰ পাৰ্টি গাইছ এয়া চক হ'ব। এইটো মজা আহিছে, এইটো মজা আহিছে। মুচি আনছা না? আৰু মই আকৌ বিচাৰো নলা বিচাৰো ল'ব লাগিব নলাওবি তোক তাৰমানে এৰি দিছোঁ ইফালে আমাৰ পূজাখন। আৰু এইবিলাক যে দেখি আছে আপোনালোকে, খাৰৈত ফল মূল এইবিলাক নাৰিকল দিয়া আছে, এইকেইটাক অৰগ বুলি কয়। মানে এই সূৰ্য দেৱতাক এই অৰগেদি সেৱা জনাব, মানে যাৰ যাৰ নামত দিয়া থাকে, মান্তি থাকে, সেই তেওঁলোকৰ নামত এই অৰগকেইটা দিয়া হয়। এইটো মেইন ঘট, एगो हमार नाम और एगो किसका इसका এই ধুনীয়াকৈ চট মাৰি গান মাৰি আছে। দিয়ে তই দি এতিয়া মানুহবিলাক আহি আছে, অলপ আগতকৈ বেছি হৈছে দেখি আছে। মানে মান্তি থাকিলি, সলনি থাকিলি, এইটো কিবা বেলেগ নেকি? একেই না? কাতিত যিটো ছট পূজা হয় চেম। এটা স্মাইল দি, এতিয়া ইমান চিৰিয়াছকৈ আহিছা তই।
আৰু এইফালে এই চব মই আহোঁতে মানুহ নাছিলে, এতিয়া মানুহ দেখি আছে। কেনে লাগছে হা তপস্যা সৃষ্টি আহি? সেই কাতিৰ মাহত যিটো চট পূজা হয় দৰে মানুহ নহয় ন এইটো? নহয়, এইটো ডাঙৰ বুলি কয়, কিন্তু বহুত কম মানুহ কৰে না, সেইটো কাৰণে সৰু চট পূজা বুলি কয়। অঁ, কিন্তু আমি যেতিয়া আহি আছিলোঁ মানুহ নাছিলে। এতিয়া আৰু ভৰ্তি হ'বই, কাৰণ আৰু এতিয়া সূৰ্য অস্ত যাবৰ হৈছে, সময় হৈছে। আৰু এতিয়া মানে পূজাৰ তোৰ কি আৰক দিব ন, অৰক বুলি দিয়ে বুলি কয় ন, অৰক দিব, আৰতি দিব। তাৰে পিছত আজিৰ কাৰণে পূজাটো এতিয়া শেষ হ'ব আৰু ৰাতিপুৱা আৰু আহিব। আৰু ছট পূজাৰ আজি দিনৰ নিয়মখিনি শেষ হ'ল, মানে দিনৰ পূজাখন শেষ হ'ল আৰু ৰাতি আছে। যিবিলাকৰ ব্ৰত আছে গোটেই ৰাতিটো থাকি ৰাতিপুৱাহে ব্ৰত শেষ হ'ব। এই আমাৰ এই টকৰি लिया कैसे लगल बानी? ठीक बना? ये हालत खराब पकड़ेम की ना ब्राके ना मा এইটো ললিতাৰ হালত দেখা পাইছি। এইটো আৰু ৰাতিপুৱা कैसा কেনা লাগছে?
হে পানী খা আজিৰ এই ছট পূজা ব্লগটো মই এইখিনিতে শেষ কৰিলোঁ তো নেক্সট ভিডিঅ'ত আকৌ লগ পাম এই পূজা শেষে হ'ল চব ঘৰত আমিও ঘৰত এইটো পুৱা ৰাতিৰ চিন হয় মানে মই আহোঁতে বহুত জল্দি জল্দি হৈছে আমাৰ সেইকাৰণে মই অহা ভিডিঅ'টো কৰা নহ'ল এই যিখিনি ৰাতিৰ চিনটো দেখা পাইছে সেইখিনি ৰাতিপুৱাৰ আৰু সূৰ্য উঠাৰ পিছত অৰগ দি আমি এতিয়া ঘৰত আৰু যাব ওলাইছোঁ আজিৰ কাৰণে এইখিনিয়ে মোৰ ভিডিঅ'টো চাই থাকিব আৰু যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন নতুন ভিডিঅ' লৈ মই আহি আছোঁ বহুত জল্দি আজিৰ কাৰণে বাই বাই